নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখাম কেনেদৰে ঘৰতে খুব সহজতে কম সময়ত নিমপাতৰ তেল প্ৰস্তুত কৰিব পাৰি সকলোৱে জানে যে নিমপাত স্বাস্থ্যৰ বাবে কিমান উপকাৰী নিমৰ তেল চুলি আৰু ছালৰ বাবে বহু উপকাৰী খেহে ভাবিলো মই আজি ঘৰতে এটা নিমপাতৰ তেল প্ৰস্তুত কৰি আপোনালোককো দেখাও এতিয়া মই এই গছজোপাৰ পৰা নিমৰ দানি কেইটামান পাৰি লম আপোনালোকে নিমৰ কোমলীয়া আগলি পাত কেইটা ভাজি খাব পাৰে নতুবা এই আগ কেইটা ভাজি আলুৰ লগত পিটিকা কৰিও খাব পাৰে নিম পাত কেইটা ঠাৰিৰ পৰা গুচাই মই এটা ডাঙৰ চৰিয়াত ধুই লম নিম পাত আপোনালোকে খোৱাৰ বিছনা তলত ৰাখিব পাৰে বিভিন্ন ধৰণৰ বীজাণুমুক্ত হোৱাৰ উপৰিও এই বসন্ত ৰোগৰ পৰা আমাক বচাই ৰাখে গোটেইখিনি পাত মই এনেদৰে গুচাই ললো এতিয়া ধুনীয়াকৈ এইবোৰ ধুব লাগিব কাৰণ নিম পাতত বহুত ধূলি বালি লাগি থাকে এইবোৰ সাফাকৈ ধুই লোৱাৰ পাছতহে আমি তেলটো বনাব পাৰিম পাতখিনি ভালদৰে ধুই হোৱাৰ পাছত এটা চৰিয়াত মই এনেদৰে উঠাই ললো এতিয়া আমাক লাগিব তেল মই ইয়াত দিম নাৰিকল তেলটো সৰু হোৱাৰ বাবে মই ইয়াত দুটা নাৰিকল তেল ব্যৱহাৰ কৰিম আপোনালোকক যিমান তেলৰ প্ৰয়োজন আপোনালোকে সিমানখিনিয়ে ল'ব কাৰণ এয়া নিম তেল আপোনালোকে ভালদৰে বনাই বুটলত ভৰাই থৈ দিলে এই বহুত দিনলৈ ব্যৱহাৰ কৰিব পাৰি এতিয়া মই তেলখিনি গৰমাবলৈ এটা চৰু ল'ম আপোনালোকে নতুন চৰু ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব কিয়নো চুলিৰ কথা যিহেতু সেইবাবে ইয়াত যিকোনো কেৰাহী ব্যৱহাৰ নকৰিব তেলখিনি বনাবলৈ মোক যিমানবোৰ সামগ্ৰীৰ প্ৰয়োজন হয় মই গোটেইখিনি এনেদৰে গোটাই ললো এতিয়া নিমপাতখিনি গ্ৰাইণ্ডাৰ মিক্সাৰত গুৰি কৰি পিহি ল'ম এই ডাবৰটোত থকা গোটেইখিনি নিমপাত মই নলওঁ তেলৰ পৰিমাণটো চাইহে মই ইয়াত নিমপাত কেইখনমান ল'ম নিমপাতৰ তেল মূৰত লগালে মূৰৰ চুলি খৰা চুলি পকা আৰু উফি নাইকিয়া হোৱাৰ উপৰিও আপোনালোকৰ যদি উকনি থাকে সেয়াও নাইকিয়া হৈ যাব নিমপাতখিনি পিচিবলৈ মই ইয়াত পানী ব্যৱহাৰ নকৰোঁ ইয়াত মই নাৰিকল তেলকেই দিম আপোনালোকে পানী দিও পিচি ল'ব পাৰে নিমপাতখিনি এনেদৰে মিক্সিত গুড়া নকৰাকেও আপোনালোকে নিমপাত কেইটা অকণমান কটাৰীয়ে টুকুৰা টুকুৰ কৰি কাটি তেনেদৰে তেলত উতলাই তেলখিনি বনাই ল'ব পাৰে এতিয়া মোৰ নিমপাতখিনি গুড়া কৰি হৈ গ'ল চাওক গোটেইখিনি মিহিকৈ মই গুড়া কৰি ল'লোঁ তেল দি পিছাৰ কাৰণে এনেদৰে ধুনীয়া গুলগুলীয়া হৈ থাকিলে যদি পানী দিয়া হয় বেছিকৈ জুলীয়া হৈ গ'ল হয় এতিয়া চৰুটো মই গেছত বহাই একেবাৰে কম জুইত ৰাখিম নিমৰ তেল বনালে খুব কম জুইত ৰাখিলে তেলটো বেছি ধুনীয়া হয় এতিয়া মই ইয়াত নাৰিকল তেল গোটেইখিনি ঢালি লওঁ নাৰিকল তেলখিনি দিয়াৰ লগে লগে পিচি থৈ দিয়া নিমপাতৰ গুৰিখিনি ইয়াত দি দিব লাগিব এতিয়া এই তেলখিনি 10 পৰা 15 মিনিট সময় খুব কম জুইত উতলাব লাগিব আৰু ঘনাই লৰাই থাকিব লাগিব নিমপাতখিনি বেছিকৈ লৰাই থাকিব যাতে নিমপাতখিনি পুৰা নাখায় নিমপাতটো যদি পুৰা খায় তেনেহ'লে তেলখিনি কলা হৈ যাব খেহে এই নিমপাতখিনি খুব ঘনাই লৰাব আৰু কম জুইত ৰাখিব আপোনালোকে এই নিমপাতৰ তেলখিনি যে অকল চুলিতহে ব্যৱহাৰ কৰিব পাৰিব তেনেকুৱা নহয় ভৰি হাত গাত সকলোতে এই তেল ব্যৱহাৰ কৰিব পাৰিব এই তেল ব্যৱহাৰ কৰিলে আপোনালোকৰ ছালৰ খৰ খজুৱতি আদি নাইকিয়া হ'ব আৰু ছালখন নিমজ কৰি ৰাখিব আপোনালোকে দেখিছে তেলখিনি খুব ধুনীয়াকৈ উতলি আছে
এতিয়া তেলখিনি মোৰ নমাবলৈ হৈ গ'ল। এনেদৰে তেলখিনি নীলা থাকোঁতেই নমাব লাগিব। ইয়াক বেছিকৈ উতলাই থাকিলেও তেলবোৰ ক'লা হৈ যাব। তেলখিনি ঠাণ্ডা হোৱাৰ পাছত এতিয়া বাতিত চাকনি এখনৰ ওপৰত খুটাৰ কাপোৰ এখন দি ধুনীয়াকৈ মই এই তেলখিনি চেকি ল'ম। এতিয়া মোৰ নিমপাতৰ তেলখিনি ৰেডি হৈ গ'ল। আপোনালোকে চাওক, এয়া খুব ধুনীয়া সেউজীয়া কালাৰৰ নিমপাতৰ তেল। বাতিটোৰ ৰংটো অলপ বেলেগ ধৰণৰ হোৱাৰ বাবে তেলৰ ৰংটো আপোনালোকে ভালদৰে ধৰিব পৰা নাই। এতিয়া মই এই তেলখিনিত ভিটামিন ই কেপচুল এটা মিলাই দিম। আপোনালোকে যদি এই তেলখিনিত ভিটামিন ই কেপচুল নিদিয়েও তথাপিও কোনো কথা নাই। এতিয়া এই তেলখিনি মই ব্যৱহাৰ কৰা নাৰিকল তেলৰ খালী বুটলকেইটাত ভৰাই ল'ম। আপোনালোকে চিচাৰ বুটলত নাইবা যিকোনো মুখুৰা থকা তেলৰ বুটলত ধুনীয়াকৈ এই নিমৰ তেলখিনি ভৰাই ৰাখিব। চাওক, মই তেলখিনি দুইটা বুটলতে ভৰাই ল'লোঁ এনেকৈ। বন্ধু বান্ধৱীসকল, আপোনালোকেও আজৰি সময়ত এনেদৰে নিমপাতৰ তেল ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰে। এতিয়া মই এই তেল এটুপি হাতত লৈ দেখাম আপোনালোকক। তেলৰ ৰংটো খুব ধুনীয়া হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।